নমস্কাৰ জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে। আজি ঢেকীয়া ভাজি বনাওঁ বুলি ভাবিছোঁ ৰুটিৰ লগত খাবলৈ ৰাতিপুৱাতে। আৰু ঢেকীয়া ভাজিকণনো কেনেকৈ বনাইছোঁ মই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এফালে ঢেকীয়া আৰু বুট দালিকণ আগতীয়াকৈ মই বইল কৰি লৈছোঁ। আজি আলু নিদিয়াকৈ বনাইছোঁ। পিঁয়াজ আৰু অকণমান হালধি দি অলপ ভাজি হোৱাৰ পাছত ঢেকীয়া আৰু বইল কৰা বুট দালিখিনি দি 10 মিনিট ভাজিলেই আপোনাৰ খাব পৰা হৈ যায়। আৰু এইফালে বেঙেনা কেইটামান অকণমান বেলেগ ধৰণে আজি বনাই লৈছোঁ। চিলি চচ, চয়া চচ আৰু জলকীয়া গুড়ি দি পেলাই মই ফ্ৰাই কৰি লৈছোঁ। আৰু ইফালে ৰুটিটো খালি মই শুকানকৈ আজি বনাইছোঁ ৰাতিপুৱা খাবৰ কাৰণে। আৰু পাৰ্লাৰৰ ভিডিঅ'নো সদায় কিমান দিম ভাবিলোঁ আজি মই ৰাতিপুৱাতেনো কি খাই পাৰ্লাৰলৈ আহোঁ মই তাকে দেখাওঁ বুলি আপোনালোকক ভিডিঅ' কৰি ৰাখিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে মই সকলোকে বহুত ধন্যবাদ জনালোঁ। আৰু যদি কিবা লিখোঁতে কিবা ভুলো লিখিব পাৰোঁ সেয়াও আপোনালোকে কমেণ্ট কৰি কৈ দিব। আৰু আজিলৈ আহিলোঁ। বাই বাই এভৰিৱান।